হাই ওয়েলকাম টু মাই ইউটিউব চ্যানেল জ্ঞান বৃন্দা। আজি আমি আলোচনা কৰিম দ্বিঘাত সমীকৰণৰ পৰিচয় পাৰ্ট 1। তেতিয়াহ'লে দ্বিঘাত সমীকৰণ বুজিবলৈ হ'লে প্ৰথমত একঘাত দ্বিঘাত ত্ৰিঘাত এইবিলাক বুজিব লাগিব। তে আমি প্ৰথমত এটা সমীকৰণ লওঁ, যিকোনো এটা ইকুৱেশ্যন x + 1 এইটো লিখিলোঁ। ইয়াত কেইটা পদ আছে? এইটো এটা x + 1 ইয়াত দুটা আছে, সেইকাৰণে এইটো হ'ব দ্বিপদ। ঠিক আছে, ঠিক তেনেকৈ যদি x + 1 তাৰপিছত প্লাছ y দিওঁ, কেইটা আছে? এটা দুটা তিনিটা, ইয়াত এইটো হ'ব ত্ৰিপদ। ঠিক তেনেকৈ x + y + z + 2 দিলোঁ, তেতিয়াহ'লে ইয়াত কেইটা আছে? এটা দুটা তিনিটা চাৰিটা, তো এইটো হ'ব চতুৰ্থ পদ। তেতিয়াহ'লে এইবিলাক চব এক্সৰ ইয়াত কি আছে? পাৱাৰ, যিটো ঘাত বুলি কওঁ, ইয়াত 1 একো নাই, মানে 1 এটা আছে সকলো ক্ষেত্ৰত। তেতিয়াহ'লে এইটো হ'ব, এইটো কোৱা হয় ঘাত, পাৱাৰ। তেতিয়াহ'লে 1 যদি থাকে এইটো হ'ব এক ঘাত, এইটো হ'ব এক ঘাত, এইটো এক ঘাত। তাৰমানে x² + 2 যদি হয়, তেতিয়াহ'লে ইয়াৰ ঘাত পাৱাৰ কিমান? 2 আছে। তেতিয়াহ'লে আমি বুজিব লাগিব এইটো এটা দ্বিঘাত সমীকৰণ। তেতিয়াহ'লে x³ + 1 দিলোঁ, তেতিয়াহ'লে ইয়াত ঘাত কিমান আছে? পাৱাৰ 3 আছে। তেতিয়াহ'লে এইটো হ'ব ত্ৰিঘাত, এইটো হ'ব ত্ৰিঘাত সমীকৰণ। ঠিক তেনেকৈ যদি দিওঁ x⁴ + 5, এইটো পাৱাৰ আছে 4, তেতিয়াহ'লে এইটো হ'ব চতুৰ্থ ঘাত সমীকৰণ। এতিয়া আমি দ্বিপদ বুজিলোঁ, দুটা যদি পদ থাকে দ্বিপদ। ত্ৰিপদ মানে তিনিটা থাকিলে, চতুৰ্থ পদ এনেকৈ চাৰিটা থাকিলে, মাইনাছো থাকিব পাৰে, x - 1, তেতিয়া এইটো হ'ব দ্বিঘাত। তাৰমানে প্লাছ বা মাইনাছ দি যিটো ছেপাৰেট হয়, x - 1 এইটো দ্বিপদ, আৰু x + 1 এইটো দ্বিপদ। প্লাছ দি বা মাইনাছ দি যিমানটা পদ থাকিব ইমানটা। যদি x - 1 + y, এইটো 1 2 3, এইটো হ'ব ত্ৰিপদ। তেতিয়াহ'লে আমি যদি দিওঁ x + x + 1, তেতিয়াহ'লে এইটো কিমান পদ হ'ব? এইটো দ্বিপদ হ'ব। মই কৈছোঁ প্লাছ দি বা মাইনাছ দি ছেপাৰেট যিটো হ'ব, এইটো হ'ব দ্বিপদ বা ত্ৰিপদ। তেতিয়াহ'লে এইটো পূৰণ আছে, তেতিয়াহ'লে এইটো এটা পদ ধৰিম আৰু এইটো এটা পদ, এইটো হ'ব দ্বিপদ সমীকৰণ। তেতিয়াহ'লে যদি 3y + 5, এইটো এক পদ, তেতিয়াহ'লে এইটো হ'ল দ্বিপদ। ঠিক আছে, এতিয়া আমি বুজিম x² + 5, এইটো এটা সমীকৰণ ল'লোঁ, এইটো দ্বিপদ। এতিয়া ইয়াত স্কুৱাৰ আছে, এইটো বুজিব লাগিব কি? এইটো হ'ল ঘাত। ঠিক আছে, তেতিয়াহ'লে ইয়াৰ ঘাত হ'ল 2, সেইকাৰণে এইটো হ'ল দ্বিঘাত সমীকৰণ। তেতিয়াহ'লে এইটো দ্বিপদ হ'ল। এতিয়া যদি আন এটা ইকুৱেশ্যন লওঁ, 2x² + 5, তেতিয়াহ'লে এইটো কোৱা হয় কি? ঘাত। এইটো কোৱা হয় ঘাত, আৰু এইটো যদি এক্সৰ লগত যিটো সংখ্যা থাকে, এইটো কোৱা হয় সহগ। ঠিক আছে, আৰু যিটো খালী সংখ্যা থাকিব, ছিংগল xy এইটো নাথাকে, এইটো কোৱা হয় ধ্ৰুৱক, আৰু xy যিটো থাকে এইটো কোৱা হয় চলক। ঠিক আছে, তেতিয়াহ'লে আমি বুজিলোঁ কি? এতিয়া মই আন এটা ইকুৱেশ্যন লওঁ, ধৰি লওঁ 2x + 10। ঠিক আছে, তেতিয়াহ'লে ইয়াৰ আৰু ইয়াত কিউব দিলোঁ, ইয়াৰ ঘাত কিমান? এইটো হ'ল ঘাত 3, এইটো হ'ল 2টো হ'ল সহগ, আৰু xটোক ক'ম আমি চলক, আৰু 10টো যিটো ছিংগল আছে এইটোক ক'ম আমি ধ্ৰুৱক। ঠিক আছে, এতিয়া আমাৰ যদি কয় এটা ইকুৱেশ্যন দি দিয়ে 3x⁴ + 5, এই ইকুৱেশ্যনটোৰ ঘাত কিমান? তেতিয়াহ'লে আমি ক'ম এই ইকুৱেশ্যনটোৰ ঘাত হ'ল 4। ঠিক আছে, আৰু সহগ হ'ল 3, হয়নে? আৰু ধ্ৰুৱক হ'ল 5, আৰু চলক হ'ল x। ঠিক আছে, এতিয়া যদি এনেকৈ থাকে x⁴ + y³ হয়নে +1, তেতিয়াহ'লে ইয়াৰ কি হ'ব? এইটো xৰ ঘাত হ'ব 4, y ঘাত হ'ব 3, দুইটা ছেপাৰেট হ'ব। কিন্তু এটা যদি x থাকে, তেনেকৈ x⁴ + x³ + x² + 1,
এইটো ইকুৱেশ্যনৰ ঘাত কিমান ইয়াতো সকলো x আছে তেতিয়াহ'লে আমি কি কৰিম যেটো পাৱাৰ বেছি যেটো ঘাত বেছি এটো ধৰিম তেতিয়াহ'লে ইয়াৰ x ৰ ঘাত হ'ল 4 টো ধৰিম ঠিক আছে আৰু যদি এনেকৈ থাকে x স্কয়াৰ প্লাস 2 ধৰিলো এটো কি এটো এটা এক পদ দ্বিপদ মানে আৰু এটো ঘাতটো আছে সেইকাৰণে দ্বিঘাত আৰু ইয়াৰ এটো ঘাত 2 হল ঘাত x হল চলক আৰু ইয়াৰটো হল ধ্ৰুবক ঠিক আছে এই ভিডিওটো ইমানেই পৰৱৰ্তী ভিডিওত চাই থাকিবলৈ এই ভিডিওটো লাইক কৰিব যদি ভাল লাগে আৰু চেনেলটো যদি আপুনি নতুন আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ